ঐ চিনিৰাম, মই গান তই শুন এতিয়া। ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া, ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া, দিনে নিশাই সপোনতে তুমি মুদক ভাৱনাতে ৰান্ধালি ৰান্ধালি চাব্বাছ 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 বেটা, বৰ সুন্দৰ গাইছ তই। আজি মুখত ৰাংঢালী নামটো আখৈ ফুটা দি ফুটিছে যে, আগতীয়াকৈ ৰঙালী বিহুৰ গাত লাগিলেই নেকি? আখৈ নাই ফুটা ছাৰ, গান ফুটিছে, গান ৰাংঢালী গান। ঐ পেপেপেত আকৌ কি হ'ল? পেপেপেত একো হোৱা নাই ছাৰ। বৰ্তমান সময়ত কৰিশ্মা নাথে পেপেপেত মানে নাগাৰা নামত মাক চকলাই বিহু গান সুমুৱাই দিলে। হয় ছাৰ, গাইজ আপোনালোকে দেখিছে এইটোন। এতিয়া কৰিশ্মা নাথে এণ্টাৰটেইনমেণ্টৰ কাৰণে নাগাৰা নামত বিহু গানো ভৰাই দিলে। আপোনালোকে হয়তো ভালকে চালে দেখিব। কথাটো অৱশ্যে নোহোৱা নহয়। নাগাৰা নাম, বিহু, বেণ্ড পাৰ্টি চব সোমাই গৈছে। একচুৱেলি কেতিয়াবা ভালো লাগে, বেয়া নলগাও নহয়, কিন্তু কেতিয়াবা আকৌ আমনি লাগি যায়গে। দে যি কি নহওক এইবিলাক বাদ দে, ৰাইজ আপোনালোকে কি বুলি ভাবে? কিন্তু ছাৰ এইকেইদিন এটা ডেঞ্জাৰ কথা ভাইৰেল হৈ আছে। এই তামিলনাডু, চেন্নাই ফেলে বোলে মানে এই হিন্দীভাষী লোকবিলাকক কাটি কাটি মাৰি পেলাইছে। নিউজত, ইউটিউবত, ফেচবুকত চবতে ভাইৰেল হৈছে। মই এইটোৱেই বুজি পোৱা নাই। কোনোবাই কৈছে মিছা কথা, কোনোবাই কৈছে সঁচা কথা। মাৰিছে, কাটিছে, কলকাতাৰ মানুহ, বিহাৰৰ মানুহ। ফেচবুকত দেখিছো ৰাস্তাতে কাটিছে। জানো পাই, যি হৈছে হৈছে আৰু। ময়ো ছাৰ কনফিউজ মাক চকলাই। কিবা এটা বাতৰি চাম, তাততো মাৰিছে, কাটিছে। আৰু কিবা এটা বাতৰি চাম, তাত বোলে একো হোৱাই নাই, চব মিছা কথা কৈছে। এইবিলাক মানে কি হৈছে হৈছে আৰু। কি সঁচা কি মিছা একো ধৰিবই পৰা নাই। মনটো মানে উগুল থুগুল লাগি আছে। দে বাদ দে, কোনোবাই জানে কব। নেক্সট এতিয়া নতুন এটা বিষয় আৰম্ভ কৰো। অ'কে ছাৰ। ছাৰ শুনিব নেকি আপুনি এটা কোটিটকীয়া সত্যৰ কথা? কোটিটকীয়া সত্যৰ কথা? এইটো আকৌ কেনেকুৱা? মোৰ লগত এটা আছে ছাৰ কোটিটকীয়া সত্যৰ কথা। কি? মানে ছাৰ কথাটো এনেকুৱা ধৰণৰ। আৰু ছাৰ আমি ইয়াকে ক'ব পাৰো, দিছ ইজ কোটিটকীয়া সত্যৰ কথা। বেটাই কথা কৈছে চা গাইছ, সেইটো বোলে কোটিটকীয়া সত্যৰ কথা। ছাৰ কথাটো নোহোৱা নহয় কিন্তু। দে দে দে, ঠিক কথা কৈছ দে। থেংক ইউ ছাৰ, নাইস টু মিট ইউ। দে নাইস টু মিট ইউ, শুনি ভাল লাগিল। মই এটা সাধু কম ছাৰ এতিয়া। দে ক। এখন গাঁৱত ঘটিৰাম নামৰ এজন ব্যক্তি আছিল। তাৰ দুজনী ছাগলী আছিল। এজনীৰ নাম চেকেলেং, আনজনীৰ নাম চুকুলুং। তাৰ পাছত চেকেলেং নামৰ ছাগলীজনী হৈছে কলা আৰু চুকুলুং নামৰ ছাগলীজনী হৈছে বগা। ৱাও, নাইস টু মিট ইউ, মজা। উস্কাবাদ এদিনাখন হঠাৎ ছাৰ দুইজনী ছাগলীৰ মৃত্যু হ'ল। মৃত্যু হৈ যোৱাৰ পাছত ঘটিৰামে ইমান দুখ কৰিলে, ইমানেই দুখ কৰিছে, দিনটো কান্দিয়েই থাকিল। এইটো চোন বৰ দুখ লগা কথা। তাৰ পাছত তাৰ দুখত ছাৰ ঘটিৰামে দুদিন ভাত নোখোৱাকে থাকিল। তাৰ পাছত ছাৰ তাৰ ৱাইফে ঘটিৰামৰ ঘনীয়েকে তাক ইমানেই বুজাইছে, আপুনি যি হ'ল ভাতটো খাই লওক, দুদিন ধৰি আপুনি ভাতেই খোৱা নাই, কিমান ডাঙৰ সমস্যা হৈছে, আপুনি দুৰ্বল হৈ পৰিছে, ভাত খাই লওক। অ' মাই গড, ভাত খালে নে ঘটিৰামে? নাই ছাৰ, ঘটিৰামে নুবুজে, নেখাওৱেই বুলি কৈছে। আৰু ৱাইফে ঘটিৰামৰ দুখত নিজেও ভাত নাখাওঁ বুলি কৈছে। ভাত খাবলৈ দিলে, যাও যি হওক মাক চকলাই। কামাই, ছাগলী দুজনী মৰিলে আৰু সেই দুখত ঘটিৰামেও ভাত নাখায়। ঘটিৰামে ভাত নোখোৱাৰ দুখত নিজৰ ৱাইফে ভাত নাখায়। ইমান দুখৰ কথা। এইটো ছাৰ সামান্যহে দুখ, আৰু দুখ হবলৈ আছেই। এতিয়া ৱাইফেহে ভাত নাখায়, তাৰতো ল'ৰা ছোৱালী আছেই।
ডাঙৰটো পুতেকে মাক বাপেকক বুজাইছে, মা দেউতা প্লিজ ভাত খাই লওক, ভাত খাই লওক। নাই, মাক বাপেকে নুবুজে। মাক বাপেকে ভাত নোখোৱাৰ কাৰণে পুতেকেও ভাত খাবলৈ এৰিলে। ই হৈছে কি যে হ'ব আৰু তাৰ পাছতে ছাৰ সৰুটো পিতেকে চবকে বুজাইছে, ককাইদেউ মা দেউতা ভাতটো খাই লোৱা, ভাত খাই লোৱা। ইমান দুৰ্বল হৈ পৰিছে, আজি এসপ্তাহ একো খোৱা নাই, খাই লওক, যদি আপোনালোকে নাখায় ময়ো নাখাওঁ, এনেকে বুলি কৈছে। আইও কামাই, তাৰ পাছতে কি হ'ল, ভাত খালে কেনে? নাই ছাৰ, কোনেও নুবুজিলেতো নুবুজিলে, কোনেও ভাতেই নাখায়। আৰু মাক বাপেকৰ দুখত, ককায়েকৰ দুখত সৰুতেও ভাত খাবলৈ এৰি দিলে। ইছ ৰাম, তেনেকে হলে এইকেইটাচোন চেটেপেই হৈ যাব। চেটেপ হ'ব মানে হ'লেই ছাৰ, 10 দিনটো তেনেকেই আছে, ইমানেই দুৰ্বল হৈছে, ইমানেই দুৰ্বল হৈছে, ইমানেই দুৰ্বল হৈ পৰিছে, 11 দিনৰ দিনা গোটেই সোপা চিতাতে মৃত্যু হৈ পৰিল। তাৰ পাছত এই ঘটনাটোক লৈয়ে 12 দিনৰ দিনা গাঁৱৰ ৰতন নামৰ ব্যক্তিজনে গৰু পিটন খালে। বেলেগে মৰিছে, ৰতনে গৰু পিটন খাইছে, কেছটো কি? কেছটোচোন মই একো ধৰিবই পৰা নাই। তাৰ মানে মাক চগলাই ৰতনে সপোন দেখি আছিল। সঁচাকে ঘটিৰাম হোৱাত মৃত্যু হোৱা নাই, সি সপোন দেখি আছিল আৰু পতককে সপোনৰ পৰা সাৰ পাই সকলো হুলস্থুল কৰি দিলে। গাঁৱৰ ওচৰ চুবুৰীয়া সকলো ঘটিৰামহঁতৰ ঘৰলৈ গ'ল, কিন্তু ঘটিৰামহঁতৰ মৃত্যু হোৱা নাই। কথাটো জানাত ঘটিৰাম এতিয়া কি হ'ল আপুনি নিজেই ভাবি চাওক। কথা কৈছে ইছা, মানে ঘটিৰামহঁতৰ মৃত্যু হোৱা নাই। আয়ো কামাই ছাৰ, এটা কথাই কম, বাই বাই, টাটা, গুড বাই, ফিনিছ।